শুনচোন আমাৰ স্কুলত আজি কি হ'ল জানানে? আমি কেনেকৈ জানিম? তহঁতৰ স্কুলত তোৰ লগত আমি যোৱা নাই নহয়। আৰে তহঁতে ইমান কি হাঁহিছে বে? মোকো হাঁহিবলৈ মাত আকৌ। অকমান হাঁহিল কি নাই কোৱাৰবা পাদা ওলাই গ'লে। ইমান লুচ মুচন নে বাৰু অকমান হাঁহিলে পাদা ওলাই যায়। পাদিবি আকৌ তহঁতে গোটেই পাদুৰা খোপাই লগ লাগি আছো আৰু ইয়াতে। ঐ তোক আমি চাহ বনাবলৈ দিছিলো, তই আকৌ কি ইয়াতে পাদাৰ গোন্ধ শুঙিব আহিছ? যা যা ইয়াপে, বেমাৰ হ'ব নহলি তোৰো। চা নাম্বাৰ 1 পাদুৰাই কি কথা কৈ আছে চা। ঐ মই পাদা মাইতো, মই পাদিলেই মই ডাঙৰকে পাদো জাননে। এনেকা থুচ থাচকে মনে মনে পাদা টাইপৰ মই মানুহ নহয়। ঐ তহঁতক মই কিবা ইণ্টাৰেষ্টিং কথা পাতিছো বুলিহে শুনিব আহিলো হাহা দেখি। তহঁতি আকৌ গোটেই গৈ হাগু পাদুৰে কথা পাতি আছ দেখোন। মই যাওঁ দেই, কাম নাই তহঁতৰ লগত। আৰু কালি চিঙৰা সোপা নিদিবি দেই, নহ'লে আকৌ গেলা গেলা পাতি পিনে তোৰ দোকানখনে উৰাই থৈ যাম আমি। কথা নকবি দেই, মই পাদিব লাগিলে তহঁত চাৰিটাই একদম হাঁহি হাঁহি আকৌ পাদি পাদি তহঁত দুটাই আকৌ উৰি যাবি ইয়াৰ পৰা, গম পাইছ? মোৰ পেটটো নহয়, কালি মই ৰাতি কিবা কণী ভাজি খাইছিলো, কিবা অকণমান দিগদাৰে কৰি আছে। হ'ব দে, চি ক'ব নালাগে, মোৰ পাতটোৰ একো গোন্ধ নাই। অলপ আগতে কোনে পাতিছিল হা? মোৰ পাতটোতো যিমান ডাঙৰকে পাতিলেওতো গোন্ধ নাই। অলপ আগতে পাতাটো থুচকে কোনোবা এটা পাতিলে ইমান বেয়া গোন্ধাইছে, অলপৰ কাৰণে মই জীৱনটো যোৱা নাই। মোৰো পেট ফুল হৈ গৈছে পাত খাই খাই পিনে, পাতৰ গোন্ধ লৈ লৈ, আৰু একো নাখালেও হ'ব আজি। যাওঁ ইয়াৰ পৰা। চাহ হ'ল, চাহ দিম নে মই এতিয়া, নে পাতি থাকিবি তহঁতি? ভালে ভাই, আৰু কি কৰিবি আৰু, চবৰে ভালে আছে দে। ভাই ককাই কথানো কি ক'ম, তহঁতৰ পাদা গোন্ধ লৈ থাকিলে আমাৰ ভাই ককাই 4জনে থাকিব আৰু। 5জন আছিল, মই যদি পাদৰ গোন্ধ লৈ থাকোঁ, আমাৰ ভাই ককাই 4জনে থাকিব। ভাই মই দোকান চোকান বন্ধ কৰোঁ আৰু যাওঁগৈ ইয়াৰ পৰা, বাই বাই।